পুৰুষ হওক বা মহিলা এদিন সকলোৱে বিচাৰে জীৱন সংগী। ময়ো ভাবিছিলোঁ ধুনীয়া এজনীক নিজৰ কৰি ল'বলৈ, কিন্তু কোনেও হ'ব নিবিচাৰে। মোৰ লগত কোনেও নপতে। গাঁৱৰ লগৰবোৰে বাপেক হৈ গ'ল, মই হ'লে এজনীক পতাই ল'ব নোৱাৰিলোঁ। ঘৰৰ মানুহে মোৰ মনৰ ভাৱ গম পাইছিল নে নাপাইছিল নাজানো। মোৰ হ'লে বিয়া পাতিবলৈ বহুত মন কৰিছিল। মনে মনে এজনী বিচাৰি ফুৰিছিলোঁ, ঘৰৰ কোনেও নজনাকৈ। এজনীও মোক পচন্দ নকৰিলে। মোৰ নাম খৰ্গেশ্বৰ। আমাৰ ঘৰত মই, মোৰ দাদা, নবৌ আৰু দুগৰাকী ভতিজাকৰ বাহিৰে কোনো নাই। দাদা আৰু নবৌ শিক্ষকতা কৰে। দুগৰাকী ভতিজাকেও ডেকা আৰু গাভৰু হৈ গ'ল। মোৰ হ'লে তেতিয়ালৈ বিয়া নহ'ল। গৰু ছাগলী আৰু পথাৰৰ কামতে ব্যস্ত হৈ দিনবোৰ অতিবাহিত হৈছিল। কেইদিনমান LP স্কুলত গৈ পঢ়া সামৰণি মাৰিছিলোঁ। ধুনীয়া এজনীৰ আশাত মোৰ বয়স 40 বছৰ হ'লগৈ। মাজতে ছোৱালী ঘৰৰ পৰা সম্পৰ্ক আহিছিল যদিও পচন্দ নোহোৱাৰ বাবে কেঞ্চেল কৰি দিছিল। হঠাৎ এদিনাখন দাদা আৰু নবৌৱে মোৰ বিয়াৰ কথা চিন্তা কৰিলে। মোৰ মনত তেতিয়া আনন্দত মতলীয়া হৈ পৰিছিল। কেইদিনমানৰ পাছত বিয়াৰ কথা চলিছিল। তাইৰ মেট্ৰিক ফেইল আৰু বয়স 26 বছৰ। দেখাত ধুনীয়া, 20 বছৰীয়া গাভৰু যেন লাগে। সেইদিনা VIP মানুহ নিচিনাকৈ তাইক চাবলৈ গৈছিলোঁ। কিন্তু মোৰ ইনকাম আৰু পঢ়াৰ ডিগ্ৰী শুনি তাই বিয়া নহয় বুলি কৈছিল। পৰিয়ালৰ বুজনিত তাই মানিবলৈ সাজু হৈছিল। তাই মান্তি হোৱাৰ লগে লগে মোৰ শৰীৰটো হিৰহিৰাই গৈছিল। বিয়াখন ঠিক হৈ যোৱাৰ পাছত তাই ভাত পানী ভালকৈ নাখায় বুলি আমাৰ কাণত পৰিছিল। দাদা আৰু নবৌৱে সেই বাতৰিটো পাই বিয়াখন কেঞ্চেল কৰিবলৈ বিচাৰিছিল। কিন্তু ইমান ধুনীয়া এজনীক কেনেকৈ এৰি দিয়ে? বিয়াৰ পাছত তাই ঠিক হৈ যাব বুলি দাদা আৰু নবৌক বুজাইছিলোঁ। দাদা আৰু নবৌৱে মোৰ কথাত হয় ভৰ দি বিয়াখন কেঞ্চেল কৰিবলৈ যোৱা নাছিল। তাৰিখ মতে তাইক ধুমধামেৰে বিয়া কৰাই আনিছিলোঁ। বিদায় পৰ্বত তাই বৰকৈ কান্দিছিল। প্ৰথমতে তাইৰ কান্দোনত ময়ো ভাঙি পৰিছিলোঁ। তাৰ পিছত খং উঠিছিল। তাই চিঞৰি চিঞৰি কান্দিছিল যে মোক ক'লা মানুহৰ লগত বিয়া দিছে, মই মৰি থাকিম। মোৰ খং উঠিছিল, মোক লাজ লাগিছিল। ভাবিলোঁ হয় মোৰ গাৰ বৰণ ক'লা, কিন্তু মোৰ শৰীৰত শক্তি আছে। প্ৰথম নিশাতে তাই ঠিক হৈ যাব, এইবিলাক কথা ভাবি আকৌ মোৰ মুখখনক হাঁহিৰে জিলিকাই ৰাখিছিল। এক প্ৰকাৰে তাইক ঠেলি ঠেলি গাড়ীত বহাই দিছিল। বিয়াৰ প্ৰথম নিশা তাই আমাৰ ৰুমৰ বিচনাত বহি আছিল ধুনীয়াজনী হৈ। তেতিয়া ৰাতি 11টা বাজিছিল। মই ৰুমত সোমাই বিচনাত উঠি তাইৰ কাষত বহিছিলোঁ আৰু কৈছিলোঁ, ৰম্ভা, আজি আমাৰ প্ৰথম নিশা। এই নিশাৰ পৰা আমি নতুন জীৱনৰ পথত আগবাঢ়িম। কথাষাৰ কৈ তাইৰ ধুনীয়া মুখখনত স্পৰ্শ কৰিছিলোঁ মাত্ৰ। লগে লগে মোৰ হাতখন তাইৰ ধুনীয়া মুখখনৰ পৰা আঁতৰাই দিছিল। তাই স্পৰ্শ কৰিবলৈ নিদিছিল। তাইক স্পৰ্শ কৰিবলৈ বিচাৰিলে হাতেৰে বাধা দিছিল আৰু খং কৰিছিল। তাই খং কৰিছিল যদিও মোৰ খং উঠা নাছিল। তাইক মিঠা মাতেৰে বুজাইছিলোঁ। তাই মোৰ কথা কাণ নিদিছিল। তাইক স্পৰ্শ কৰিবলৈ উত্তেজিত হৈছিলোঁ। স্পৰ্শ কৰিবলৈ সুবিধা নিদিছিল। তাই কৈছিল মোক ডিষ্টাৰ্ব নকৰিব। কি আচৰিত, মোৰ বস্তু ময়ে চুই চাবলৈ নোপোৱা হৈছিলোঁ। খং নকৰি আকৌ লাহে লাহে তাইৰ কাষ চাপিছিলোঁ। খং উঠি তাই বিচনাৰ পৰা নামিছিল আৰু তলতে কাপোৰ পাৰি শুইছিল। বিচনাত মোক এৰি থৈ তাই তললৈ নামি আহিছিল আৰু ময়ো তাইৰ লগে লগে নামি আহিছিলোঁ। তাই তলত শুইছিল, ময়ো তাইৰ লগত তলতে শুইছিলোঁ। আকৌ মোক এৰি ওপৰত মানে বিচনাত শুইছিল। ময়ো আকৌ তাইৰ লগত বিচনাত শুইছিলোঁ। কিন্তু তাই স্পৰ্শ কৰিলেই খং উঠিছিল। মোৰ হ'লে কোনো খং উঠাই নাছিল। মোৰ হেঁপাহ আছিল জীৱনত কৰি নোপোৱা কাম সেইদিনা কৰিবলৈ পাম বুলি। মোৰ হেঁপাহ আছিল তাইৰ দেহৰ কাপোৰ মোৰ হাতেৰে খুলি চাবলৈ। হেঁপাহ আছিল তাইৰ উদং দেহত লেপেট খাই থাকিবলৈ। কিন্তু সেই নিশা তাই কামটো কৰাৰ দূৰৰ কথা, তাইক উদং বনাই দেহৰ কিছুমান অংশ চোৱাৰ দূৰৰ কথা, তাইক স্পৰ্শ ভালকৈ কৰিবলৈ সক্ষম হোৱা নাছিলোঁ। নতুন কইনা, জবৰদস্তি নকৰিলোঁ। মোৰ হ'লে কামনাৰ উত্তেজনা বহুগুণে শক্তিশালী হৈছিল। এবাৰ বিচনাৰ পৰা তললৈ, এবাৰ বিচনালৈ উঠা নমা কৰোঁতে ৰাতিৰ আন্ধাৰ আঁতৰি গৈছিল। বিয়াৰ দ্বিতীয় দিনা দাদা, নবৌ আৰু দুগৰাকী ভতিজাক সকলোৱে স্কুললৈ গৈছিল। ঘৰত থাকিলোঁ মই মোৰ নতুন কইনাজনীৰ লগত। ভাবিলোঁ আজি যিকোনো প্ৰকাৰে কামটো কৰিব লাগিব, তেতিয়াহে তাই গম পাব। সেই মনোভাৱ লৈ তাইৰ কাষ চাপি গৈছিলোঁ। তাই খাই বৈ ৰুমত সোমাই বিচনাত বহি আছিল। কোনো কথা নাই, চিধা ৰুমত সোমাই তাইৰ বুকুৰ দুটি অংশত টিপি ধৰিছিলোঁ। তাই মোৰ হাত দুখনক এৰুৱাই দিবলৈ চেষ্টা কৰিছিল যদিও এৰুৱাবলৈ সক্ষম নহ'ল। তাইৰ ভীষণ খং উঠিছিল বুকুত খামুচি ধৰি থকাৰ বাবে। খং উঠিছিল যদিওবা এৰি দিয়া নাছিলোঁ। খামুচি ধৰি টিপি আছিলোঁ। জীৱনত প্ৰথমবাৰ গাভৰু দেহৰ কোমল অংশ ধৰিবলৈ পাইছিলোঁ সেইদিনা, তাকো কাপোৰৰ ওপৰতে।
তথাপিও ইমান মজা অনুভৱ কৰিছিলোঁ তাইৰ উদং দেহত ধৰিবলৈ পোৱা হ'লে কেনেকুৱা লাগিলহেঁতেন। কিন্তু সেই মোজা দ্বিতীয় দিনাও নাপালোঁ। তাই 10টা আঙুলিৰ নখ মোক বহাই দিয়াত এৰি দিবলগীয়া হৈছিল আৰু তাই ৰুমৰ পৰা ওলাই আহিছিল। এনেদৰে আমি 15টা দিন কটাইছিলোঁ। দিন হ'লে তাই সকলোকে মিঠা মাত আৰু হাঁহিৰে আনন্দ দিছিল। কিন্তু ৰাতি হ'লে বিচনাত মোৰ লগত যোগাযোগ কৰা নাছিল। ৰাতি তাই যে মোৰ লগত সংযোগ স্থাপন নকৰিছিল ঘৰৰ কোনেও নাজানে। তথাপিও তাইৰ লগত সংযোগ স্থাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছিলোঁ। কিন্তু তাই প্ৰতিনিশা মোৰ সংস্পৰ্শলৈ অহা নাছিল। তাইৰ লগত কোনো ধৰণৰ সংযোগ কৰিব পৰা নাছিল। বিয়াৰ 15টা নিশাৰ মূৰত হঠাৎ মাজনিশাত তাই চিঞৰি উঠিছিল। ঘৰৰ সকলোৱে ওলাই আহিছিল আমাৰ ৰুমৰ দুৱাৰলৈকে। আচলতে সেই নিশা ৰখাব নোৱাৰি তাইক কৰিবলৈ বিচাৰিছিলোঁ। সেই নিশা বহুত চেষ্টা কৰিও তাইক মান্তি হোৱা নাছিল। এটা সময়ত তাই গভীৰ নিদ্ৰাত হৈ পৰিছিল। মোৰ হ'লে সেই নিশা ভদ্ৰতাৰ সীমা পাৰ হৈছিল। তাইৰ কোমল কোমল অংশবোৰ চুই চাইছিলোঁ কাপোৰৰ ওপৰতে। বিৰাট ভাল লাগিছিল। তাই সম্পূৰ্ণৰূপে সাৰ পোৱা নাছিল। সঁচাকৈয়ে পুৰুষ নাৰীৰ মাজত কিবা এটা কানেকশ্যন আছে। মোৰ হাত দুখন তাইৰ শৰীৰৰ বিভিন্ন অংশত গৈছিল। কেতিয়াবা তাইৰ চকু দুটা আধামান মেল খাইছিল আৰু মোৰ হাত দুখন আঁতৰাই দি আকৌ টোপনি গৈছিল। লাহে লাহে ব্লাউজৰ হুককেইটা খুলি দিছিলোঁ। এনেদৰে তাইৰ দেহৰ সৈতে খেলি খেলি থাকিব নোৱাৰা হৈছিলোঁ। মই সম্পূৰ্ণ উলংগ হৈছিলোঁ আৰু তাইৰ শৰীৰত লাগি থকা কাপোৰ খুলিবলৈ ধৰিছিলোঁ। তেতিয়া তাই সাৰ পাইছিল আৰু চিঞৰি উঠিছিল। ৰম্ভাৰ চিঞৰ আৰু কান্দোনৰ কাৰণ সোধাত তাই মিছা কথা কৈছিল বিয়া সপোন দেখিছিল বুলি। সপোনত কি দেখিবলৈ পাইছিল কোৱা নাছিল। মাত্ৰ তাই কৈছিল মই এওঁৰ লগত ভালদৰে সংসাৰ কৰিবলৈ নোৱাৰিম, মোক যাবলৈ দিয়ক। কথাষাৰ শুনি সকলোৱে আচৰিত হৈছিল। ঘটনাটো শাহু শহুৰক জনাবলৈ বিচাৰিছিল যদিও জনাবলৈ দিয়া নাছিলোঁ। আশা কৰিছিলোঁ ৰম্ভা এদিন ঠিক হৈ যাব। আশা ৰাখিছিলোঁ যিদিনাখন তাই মোৰ পৰা চৰম সুখ পাব সেইদিনাৰ পৰা মোক বিচাৰিব। ৰম্ভাৰ লগত কামটো কৰিবলৈ চেষ্টা কৰোঁতেই আমাৰ বিয়াৰ 3 মাহত ভৰি দিছিল। আচৰিত ঘটনাটো হ'ল তেতিয়ালৈকে তাইৰ লগত আচল কামটো কৰিব পৰা নাছিলোঁ। কিন্তু তাইৰ পেটটো ডাঙৰ হৈ গৈছিল। ঘৰৰ মানুহে খুব ফূৰ্তি হৈছিল। খৰ্গে আৰু ৰম্ভা মাক দেউতাক হ'বলৈ ওলাইছে। আনফালে মোৰ এটা মহান চিন্তা। কোনে কৰিলে তাইৰ লগত মহামিলন? মোকচোন এদিনো কৰিবলৈ দিয়া নাছিল। ৰম্ভাৰ পেটৰ ভিতৰত থকা সন্তানগৰাকী আন কাৰোবাৰ হাতেৰে বুলি জানিও তাইক বিয়া পোৱা নাছিলোঁ। কেৱল তাই মোৰ লগত মনে প্ৰাণে থাকিলে সন্তুষ্ট হ'লহেঁতেন। কিন্তু তাই মোৰ লগত সংসাৰ কৰিবলৈ মনে কৰা নাছিল। কেৱল তাই মাক দেউতাকৰ সন্মান ৰক্ষা কৰি বিবাহপাশত আবদ্ধ হৈছিল। ককায়েকৰ ভয়ত মোৰ লগত বিয়াত বহিছিল। যিজন ককায়েকৰ সূত্ৰ তেওঁ আছিল ৰম্ভাৰ প্ৰেমিক। ৰম্ভা প্ৰেমিকৰ লগত বহুতো ৰোমাঞ্চ কৰিছিল। আনকি দুয়োজনৰ মাজত বহুবাৰ যৌন মিলন হৈছিল। দুয়োজনৰ ৰোমান্টিক দৃশ্য দেখিবলৈ পাই এদিন ককায়েকে তাইৰ প্ৰেমিকক বহুত মাৰধৰ কৰিছিল। দুয়োটাই এদিন পলুৱাই গৈ বিয়া হ'বলৈ প্ৰতিজ্ঞা কৰিছিল। কিন্তু প্ৰেমিকে কেইটামান টকা যোগাৰ কৰিবলৈ বহিৰাজ্যত যোৱাৰ পাছত তাইক মোৰ লগত জোৰ কৰি বিয়া দিছিল। তাই কেতিয়াও সুখী হোৱা নাছিল। ৰম্ভা এদিন তাইৰ জীৱনত ঘটি যোৱা ঘটনা তেনেদৰে শুনাইছিল। তাই তাইৰ প্ৰেমিকৰ বাহিৰে কাৰো লগত মিলন কৰিব নোৱাৰে বুলি কৈছিল। সেয়েহে সেই সুখ তাই মোক নিদিছিল। উপায়ন্তৰ হৈ তাইৰ মনৰ বেদনা ঘৰৰ সকলোকে প্ৰকাশ কৰি দিছিলোঁ। দাদা আৰু নবৌৱে ঘটনাটো ৰম্ভাৰ মাক দেউতাক আৰু ঘৰৰ সকলোকে কৈছিল। এদিন তাইক মাকৰ ঘৰলৈ আগবঢ়াই থৈ আহিছিল। ঘৰৰ মানুহে আকৌ তাইক স্থান দিছিল। ৰম্ভা মোক কন্দুৱাই এৰি থৈ গুচি যায় আৰু তাইৰ প্ৰতিচ্ছবি মোৰ মনত ৰৈ যায়। মোৰ মনৰ বেদনা অনুমান কৰি দাদা নবৌৱে আন এজনী বিচাৰি বিয়া কৰাই দিয়ে। এইজনীৰ লগত মই সুখী। কিন্তু এটাই দুখ, তাই আজিলৈকে সন্তান এগৰাকী নিদিলে। ইফালে ৰম্ভাৰ প্ৰেমিক বহিৰাজ্যৰ পৰা আহিছিল যদিও তাইক নিজৰ কৰি লোৱা নাই। ৰম্ভাৰ এজনী ধুনীয়া পুত্ৰী আছে। বন্ধুসকল, এইটো আছিল আমাৰ আজিৰ কাহিনী। ভাল পালে ভিডিঅ'টো লাইক এটা কৰি আপোনজনলৈ শ্বেয়াৰ কৰিব। এনেকুৱা কাহিনী ভিডিঅ' পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে ঘণ্টাটো বজাই অলটোত ক্লিক কৰিবলৈ পাহৰি নাযাব। তেনেহ'লে আজিলৈ আহোঁ আন এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।